জগন্নাথৰ পৰা অহা বহুত দিনে হ'ল মাছ চাছ একোৱে খোৱা নাই আজি মাছ অলপ খাব লাগিব বেপাৰীও অহা টাইম হৈছে এবাৰ ভাতক গেলিয়ে ওলাই যাওঁ মাছ লব বাইদেউ মাছ মাছ লব মাছ বাইদেউ মাছ লব বেপাৰী কিনমিন মানুহ দেখি নেদেখা ভাওজৰি আহিছা ন চাও কি মাছ আছে দে এইটো দে বাইদেউ এয়া দেখিছেই নহয় মাছটোৰ 500 ওজন হৈছে মাছৰ কিলো হ'ল আপোনাৰ 250 টকা আৰু মাছটোৰ দাম আপোনাৰ 125 টকা হয় আপুনি 120 টকা দিয়ক সোনকালে দিয়ক যাব লাগে হ'ব কথা বাদ দে ওজন 450 ধৰ আৰু কিমান হয় হিচাপ কৰ বাইদেউ মাছটোৰ দাম আপোনাৰ মতে ধৰিলে 113 টকা হয় আপুনি দিয়ক সোনকালে দিয়ক মই যাব লাগে আৰু মাছটোতো বাছি দিব নলিয়ে 13 টকা বাদ দি 100 টকা দিম দিয়ক সোনকালে দিয়ক বৰ গৰম হে ভগৱান আজি কাৰ মুখ চাই আহিছিলো ঘৰৰ পৰা আজি মোৰ যাত্ৰাই বেয়া বেপাৰী কি কৈ আছা এইগিলাখান মাছটো কাটি দিব নলিয়ে 80 টকা ল কালি লৈ যাবি 20 টকা হাই কি পাল্লা পৰিলো বাইদেউ ৰ'ব বাইদেউ বাকী নহ'ব দিয়ক নোৱাৰিম বাকী দিব নোৱাৰিম মই বাকী দিব বেপাৰী 20 টকাৰ কাৰণে মই মাছ নাখাওঁ তাতে থাক মই লৈ আহি আছো আহক জলদি আহিব দেই দেৰি হৈছে কিন্তু বেপাৰী তোৰে 20 টকা 20 টকীয়া বুলি মোক 200 টকীয়াখন দিলে তাকেই কয় শাকত নেখাই লোন পিটিকাত যায় 3 গুণ কিন্তু এটা কথা 20 টকা বুলি 200 টকীয়াখন দিছে তাইতো জানি বুজি মোক দিয়া নাই পইচাটো ঘূৰাই দিব লাগিব কাৰণ মিছা বেচা এইবিলাক হাৰামৰ পইচা মোক নেলাগে কালি চালি নহয় আজি এই পইচাটো ঘূৰাই দিব লাগিব কাৰণ কালিলৈ আহোনে নাহো ঠিক নাই বেপাৰী মাছটো নেদা হলি আজি মাকৰ বিয়া দেখালো আছে আজি বিলাহীৰ লগত খাম বহুত দিন বিলাহী দি মাছ খোৱা নাই ভাল লাগিব বাইদেউ বেপাৰী কি লাগে তোক জোকৰ দৰে নিদিলে 20 টকাটো আৰু কি লাগে তোক দেখিছ নহয় হাতত কি আছে এইখন বাইদেউ শুনকচোন শুনকচোন আপুনি 20 টকা বুলি মোক 200 টকীয়া লোটখন দিছে আপোনাক মই 180 টকা পইচা ঘূৰাই দিবলৈ আহিছো হয় নেকি ৰচোন মই চাই আহো ভিতৰৰ পৰা হয় দেখোন আপোনাৰ দৰে মহান ব্যক্তি দেখাও নাই পোৱাও নাই আহকচোন বহক এবাৰ বাইদেউ লওক 20 টকাটো আৰু নেলাগে দিয়ক আৰু লওক চিনিটো পালে আহি থাকিব দিয়ক ভাল মাছ আনিলে দি থৈ যাব ভাইহঁত চোৱাচোনে সৰলাৰ কিনো কাণ্ড ওজনত বঢ়াই দিলো হোটেলত কমাই দিলো 100 টকা পইচাৰ 20 টকা বাকী ভাইহঁত চোৱাচোনে গাঁৱৰ মানুহ হলেও তাৰ গাঠি বুদ্ধি গাঁৱৰ মানুহ হলেও তাইৰ গাঠি বুদ্ধি কিহৰ পালত পৰিলো মই বুটিৰ লগত আজি ভাইহঁত চোৱাচোনে সৰলাৰ কিনো কাণ্ড